নমস্কাৰ সকলোকে আজিৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে সেয়ে ময়ো আহিছোঁ গুণোৎসৱৰ এক্সটাৰ্নেল ইভেণ্টৰ হৈ এখন স্কুললৈ মই দেখুৱাই আছোঁ কথাটো হৈছে একেবাৰে মোৰ নিজৰ গাঁৱৰ পৰা 7-8 কিলোমিটাৰ দূৰ হ'ব য'ত পৰিছোঁ মই স্কুলখন কিন্তু মই এতিয়া জাজি হাউচৰ পৰা আহিছোঁ পাই গৈছোঁ আৰু অলপ সময় আছে বাৰু এনেধৰণে যাম উদয়পুৰ হৈ আহিছোঁ এইফালৰ পৰা আহিছোঁ যি কি নহওক পৰহি বৰ ডাঙৰ ঘটনা এটা ঘটিলে আপোনালোকে হয়তো গম পাইছে মানে এই যিটো বাছ এক্সিডেণ্টটো ৰাতিপুৱাই পেপাৰখন চাই বেয়াই লাগি গ'ল দেখিছেনে কাহিলী পৰতে যদি 12জন নিহত হৈছে লাইফটো একোৱে নাই বুজিছেনে বেয়াই লাগে ভাবিলে ইমান মানুহ একেখন গাঁৱৰ মানুহ মৰি গ'ল সেয়েহে গাঁওখনৰ সেই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে আত্মাৰ সদ্গতি কামনা কৰিছোঁ আচলতে জীৱনটো জীয়াই থকালৈকেহে জীৱন বাৰু যি কি নহওক ইমানখিনি কথা নকওঁ এতিয়া যাওঁ নিজৰ ডিউটিটো আছে কৰোঁগৈ আৰু বহুত ক'ব লগা কথা আছে কেনেধৰণে আয়োজন কৰিছে কি আছে ইয়াৰ অন্তৰালৰ কথাবিলাক কেনেধৰণৰ হয় সকলোবিলাক কৈ আছোঁ দেখুৱাই আছোঁ দৃশ্যটো ক'ব নোৱাৰোঁ কিছুমান কথা দেখুৱাব নোৱাৰোঁ কিন্তু আপোনালোকক জনাবলৈ চেষ্টা কৰিম চৌপাশৰ পৰিৱেশটো কেনেধৰণে আয়োজন কৰিছে এইখন স্কুল পালোহি আৰু এইফালৰ পৰা আহিছোঁ মানে উশাপুৰে নাই ইয়াৰ আগতে এটা মই দৃশ্য দেখুৱাইছিলোঁ অনুষ্ঠানটো পতা ৰামধেনু অনুষ্ঠানটো দেখুৱাইছিলোঁ আৰু উশাপুৰ গাঁৱতে হৈছিলে ৰংগমঞ্চত আৰু আজি উশাপুৰ গাঁৱৰ খালী নামটো পমাগুৰি প্ৰাথমিক বিদ্যালয় এই বাইদেউ প্ৰবীণ বাইদেউ আছে এনেধৰণে সকলো তাৰ আগতে কৈছোঁ এটা নটিচ ওলাইছিলে এনেধৰণে কোনো আদৰণি ব্যৱস্থা কৰা নাছিলে কিন্তু অসমীয়া মানুহ যিহেতু ঘৰলৈ আহিলে এটা কিবা এটা কৰে আপুনি হেড চাগে আপুনি হেড আদৰণি জনাই যদিও নটিচ ওলাইছিলে কিন্তু তেখেতলোকে এনেধৰণে কৰিছে আৰু যি কি নহওক এই স্কুলখন এতিয়া আমি যাওঁ প্ৰথম দিনৰ গুণোৎসৱৰ বহিমূল্যায়নৰ মূল্যায়ক হিচাপে আহি আমাৰ মাজত উপস্থিত হোৱা বিতুল শইকীয়া ডাঙৰীয়া আমাৰ হেমচন্দ্ৰ গোস্বামী মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু লগতে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা ইয়াত মূল্যায়ক হিচাপে শিক্ষক শিক্ষয়িত্ৰী দিছে তেখেতলোকো আহি আমাৰ মাজত আজি উপস্থিত হৈছে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলো আহি উপস্থিত হৈছিল আৰু বিদ্যালয় মাতৃ গোটৰ সদস্যসকল আৰু প্ৰধান শিক্ষক পবিত্ৰ গগৈ আহি সমবেত হোৱা আজি গুণোৎসৱৰ প্ৰধান শিক্ষক মহোদয়ৰ লগতে সহশিক্ষক বৃন্দ আৰু উপস্থিত থকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি বেছিদিন হোৱা নাই তোমালোকৰ উশাপুৰ গাঁৱৰ ঠাই তাত আহিছিলোঁ কোনোবাই গান গাইছিলা নে গাইছিলা গৈ মোক চিনিয়ে পোৱা তোমালোকে দেখিছিলা নাই দেখিছিলা এতিয়া কোনে আঁকিলে জয়মতী কৰি কোনে আঁকিছিলে কৈ দিয়া আকৌ কোনে কৈছে অঁ প্ৰিন্সিপিয়া কোনফালে আহিছে নি প্ৰিন্সিপিয়া এইফালে প্ৰিন্সিপিয়া আঁকিছে জয়মতী কৰি আজি প্ৰথমতে এনেধৰণে বিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰবাহিনী নামৰ ৱাল মেগাজিনখন উন্মোচন কৰোঁ সকলোৰে উপস্থিতিত আৰু পৰৱৰ্তী কাৰ্যসূচী আছে প্ৰাতঃসভা এতিয়া প্ৰাতঃসভালৈ যাওঁ বলক তাৰ আগতে চাওঁ আহক কেনেধৰণে আজিকালি বিদ্যালয়বিলাকত ডিজিটেল এটেণ্ডেঞ্চ দিয়ে সেই দিশটো আজিকালি স্কুলবিলাকৰ এটেণ্ডেঞ্চ এনেধৰণে টেবলেটত হয় আমাৰ কলেজত যেনেধৰণে পাঞ্চিং মেচিন এইটো টেবলেট 6 আছে এইটো 6 আছে নহয় জানো ইয়াতে এটেণ্ডেঞ্চ দিব লাগিব আৰু ইয়াত আহি দেখিছোঁ কোৱা শুনিছিলোঁ বাৰু এতিয়া এটেণ্ডেঞ্চ দি লওক হয় নাই নেট নাপায় নেট নোপোৱাৰ কাৰণে নেট নাপায় মানে এয়া আছিলে স্কুলখনৰ প্ৰাতঃসভাৰ কিছু দৃশ্য আৰু মই নিশ্চিত আপোনালোকৰো এই দৃশ্য দেখি আপোনাৰ সেই তাহানি স্কুলীয়া দিনবিলাকলৈ মনত পৰি গৈছে মোৰ এই বিদ্যালয়খনলৈ আহি এটা কথা ভাল লাগিলে কোনোবা এটা গুণোৎসৱতে এক্সটাৰ্নেল ইভেণ্টক আদৰিবৰ বাবে তেখেতলোকে ৰোৱা যিবিলাক কলপুলি সেই কলপুলি দুটা এনেধৰণে ইয়াত ৰুই থৈ দিছে আৰু এতিয়া কল পৰিছে দেখিছেনে যিটো কথা মই ৰাতিপুৱা কৰিছিলোঁ আচলতে আমি এনেধৰণে যদিও কলপুলি উঘালি আনো সেইবিলাক পৰৱৰ্তী সময়ত ৰুই দিব লাগে তোমালোক দ্বিতীয় শ্ৰেণী অঁ নামকেইটা কি কি নমস্কাৰ মোৰ নাম শ্ৰীমতী মীনাক্ষী বৰগোহাঁই মীনাক্ষী নমস্কাৰ মোৰ নাম
শ্ৰী ডেভিড বৰগোহাঁই। ডেভিড ৱাহ ডেভিড বঢ়িয়া বাহ 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 প্ৰিয় বন্ধুসকল, যিসকলে নাজানে তেখেতলোকক জনাইছোঁ যে গুণোৎসৱত এখন বিদ্যালয়ৰ শিক্ষাৰ গুণগত মানদণ্ড পৰীক্ষণ কৰা হয়, আচলতে মূল্যায়ন কৰা হয়। আৰু আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰা হয়। আৰু এতিয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত লগতে সামগ্ৰিক বিদ্যালয়খনৰ দিশবিলাক চোৱাৰ পাছতে এনেধৰণে পৰিচালনা সমিতি, অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ এটি মুহূৰ্ত এয়া। কিন্তু তাই যিখন স্কুলত পঢ়িছোঁ বুলি ক'লে লখিমপুৰৰ যিখন স্কুল তাই মুখেৰে শুনিছোঁ যে 1000তকৈ ওপৰত আছে। বিদ্যালয়খনৰ প্ৰতি সহযোগিতা আগবঢ়াওক প্ৰধান শিক্ষকে মুখ্য কৰি সহ শিক্ষক শিক্ষয়িত্ৰীসকলক, যাতে তেখেতসকলে আপোনালোকৰ সহযোগিতাত আপোনালোকৰ ইতিবাচক চিন্তাধাৰাত বিদ্যালয়খন যাতে এই অঞ্চল এখন একক আৰু অনন্য ৰূপত যাতে গঢ়ি তুলিব পাৰে। আৰু মই এটা কথা ইয়াত আহি এটা উপলব্ধি কৰিছোঁ, গুণোৎসৱলৈ আহিলোঁ, প্ৰায় কামবিলাক হৈছেগৈ। আৰু এল হিচাপে ককাইদেউ এজন লগ পালোঁ, বৰ নমস্কাৰ। বহুত প্ৰথমৰ পৰা বহুত এল পাইছোঁ, কিন্তু এই ককাইদেউ অলপ ব্যতিক্ৰম হয়, ভাল লাগিলে। ঘৰ মানে মেটেকা, শিৱসাগৰ মেটেকা, আৰু কৰে আপুনি ডিমৌ ব্লকত ন? শিক্ষাখনত মই একাউণ্টেণ্ট হিচাপে আছোঁ, ব্লক একাউণ্টেণ্ট হিচাপে আছে ন? বাৰু লগ পাই ভাল লাগিলে। এতিয়া টেষ্ট কৰিব লাগে বুলি কৈছে। কি টেষ্ট কৰিব লাগে? মিড ডে মিলটো কেনেধৰণৰ হয় তাৰ এটা ৰিকমেণ্ডেশ্যন দিব লাগে। আৰু তাকে চাবলগীয়া ছাত্ৰ ছাত্ৰীসকল এনেধৰণে সকলোৱে বহিছে। মই কোনফালে বহিম? সকলোৱে মাতিছে মোক। কোনফালে? সেইফালে। তোমালোকৰ লগত আজি খাম দেই। আজি মই খাম, কিন্তু তোমাৰ সদায় মাছ মাংস হয় নেকি? মাছ মাংস সদায় হয় নেকি? কি হয় হয় নেকি? আৰু সদায় ইয়াতে খোৱা নে সেই বাহিৰত খোৱা? নাই পোৱা। এইবাৰ বিয়া নাম কোনে কাম কৰিছিলে? বিয়া নাম আৰু বিহু, কবিতা, সাধু 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 কোনে ক'ব? এবাৰ বিয়া নাম কোনে গাব? বিয়া নাম আহি যোৱা একেলগতে আহা, সকলো আহা। পাৰিবা নাই? একেটা বিয়া নাম পাৰিবা নাই সকলো? বিয়া নাম গাই বুলি কলা শিক্ষাত বিয়া নাম গালে এই দুজনী, এই তিনিজনী, তাই এজনী মানে বিয়া হৈ থাকিলে। মানে বিয়া নাম গালে স্কুলত কোনোবা শান্তি তুলনি বিয়া হয়। আজি নহয় বাৰু, আজি হয় নাই? আহিলোঁ, জমা দিলোঁ ফাইল, আৰু এতিয়া যাবলৈ হ'ল। তাৰ আগতে এটা ফটো ছেশ্যন চলিব। দেখুৱালোঁ ৰাতিপুৱাৰ পৰা একেই নিজৰ অঞ্চল। মই কৈছোঁ দিশ হিচাপত এইটো দিশত আছে আমাৰ গাঁও ভাতগাজ আৰু উষাপুৰ পমাগুৰি প্ৰাথমিক বিদ্যালয়ত বহিমূল্যক এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে আহিলোঁ ইহঁতৰ লগত। কিন্তু আমি গৰম বন্ধত পাম দেই। গৰম বন্ধত ক'ত লগ পাম? ৰংগমঞ্চত। তেতিয়া বিয়া নাম, বিহু নাম চব শুনিম, হ'ব? মই কৈছিলোঁ এটা বিশেষ কথাটো পাহৰিছিলোঁ ক'বলৈ। বেলেগ বুলি নহয়, স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ প্ৰাইভেট স্কুলত যিটো ড্ৰেছ কোড হয় বা স্মাৰ্টনেছটো যেনেধৰণে চৰকাৰী বিদ্যালয়ত তেনেধৰণৰ মেক্সিমামত নাই হোৱা। সেয়েহে মোৰ নিজৰ ফালৰ পৰা আজি এখেতলোকৰ কাৰণে বিদ্যালয়ৰ শিক্ষকৰ, প্ৰধান শিক্ষকৰ হাততে, গগৈদেৱৰ হাততে জমাই এটা দি গৈছোঁ। আৰু আশা কৰিছোঁ বিশেষকৈ মই যিসকল প্ৰাক্তন ছাত্ৰ বন্ধু আছে, এই বিদ্যালয়ত পঢ়ি যোৱা যিসকল প্ৰাক্তন ছাত্ৰ বন্ধু আছে বা এই অঞ্চলত যিসকল শুভাকাংক্ষী লোক আছে, আমি প্ৰত্যেকেই, অকল এইটো অঞ্চল বুলি নহয়, প্ৰত্যেকেই নিজৰ নিজৰ অঞ্চলত থকা, নিজৰ গাঁৱত থকা চৰকাৰী শিক্ষানুষ্ঠানখনত, স্কুলখনত এনেধৰণে সজীৱ কৰি তুলিবৰ কাৰণে কেনেধৰণে উপায় অৱলম্বন কৰিব পাৰোঁ বা স্মাৰ্টনেছ কৰি তুলিবৰ কাৰণে, জাকত জিলিকা কৰি তুলিবৰ কাৰণে কেনেধৰণে কৰি তুলিব পাৰোঁ, সেয়েহে সকলোকে মই অনুৰোধ কৰিছোঁ বিশেষভাৱে আপোনালোকক আহক চৰকাৰী বিদ্যালয়সমূহ জিলিকি তুলোঁ।
তেতিয়াহে নিজৰ জাতি জীয়াই থাকিব, অসমীয়া জাতি ভাষা জীয়াই থাকিলে জাতি জীয়াই থাকিব। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ছাৰলৈ আগবঢ়াইছোঁ। মোক চুমা কোনে কোনে দিব? মোক চুমা এটা কোনে দিব? চুমা এটা আৰু কোনে দিব? চুমা এটা দিয়া আকৌ মোক। মই এটা দিওঁ আকৌ। চুমতি মই এটা দি দিছোঁ হ'ব। বাকী সকলোকে সমজকে দিছোঁ। হ'ব দিয়ক আহিছোঁ। তেতিয়াহ'লে বন্ধুসকল, মই আপোনালোকক আজি মোৰ এই গুণোৎসৱৰ প্ৰথম দিনটোৰ দৃশ্য দেখুৱালোঁ। আৰু এটা কথা মনত পৰিছে, এয়া যে বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী দিৱশ্ৰী দত্ত, তাই 3য় শ্ৰেণীত পঢ়ি থাকোঁতেই মই লগ পোৱা নিতাই পুখুৰীত। আৰু আজি একেবাৰে ডাঙৰ হৈ গ'ল, এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে ট্ৰান্সফাৰ হৈ আহিছে লখিমপুৰৰ পৰা। ভাল লাগিল কিবা এটা। বাৰু পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।